Hey guys, তোমালোকৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে যে গুগল মেপটো কেনেকৈ চলাই গম পাব পাৰিবা যে গুগল মেপটো বহুতে গম নাপায় যে গুগল মেপটো তোমালোকে কেনেকৈ চলাব পাৰিবা ক'ৰবালৈ গ'লা হয়তো তোমালোকে যাওঁতে গ'লা কিন্তু আহোঁতে তোমালোকে ৰাস্তাটো হেৰাই গ'ল তোমালোকে ঘৰ কেনেকৈ আহি পাবা তেতিয়া তোমালোকৰ এণ্ড্ৰইড ফোন আছে ন তোমালোকৰ লগতে সেই এণ্ড্ৰইড ফোন গুগল মেপটো তোমালোকে কেনেকৈ চলাব পাৰিবা তোমালোকে তাত কেনেকৈ চলাব পাৰিবা কেনেকৈ তোমালোকে চাৰ্চ কৰিবা মই তোমালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ কৈ যাম এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গুগল মেপটো তোমালোকে কেনেকৈ চলাব পাৰিবা দোস্ত মই এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ কাৰণ মোক যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টো মোক মানে এটা মানুহে কমেণ্ট কৰিছে যে এটা গুগল মেপটো কেনেকৈ চলায় মই সেই কথাটো গম পোৱা নাই সি এনেকৈ কমেণ্ট কৰি কৈছে মই সেইকাৰণে তাৰ কাৰণে এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ গতিকে তোমালোকৰ কোনোবা যদি নাজানে এই ভিডিঅ'টো চাব পাৰে গুগল মেপটো সকলো চলাব জানে প্ৰায় জানে কিন্তু বহুতে হয়তো নাজানিব পাৰে মই সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেৰি নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ দোস্ত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু তোমালোকে যদি সময় থাকে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি প্ৰথমতে দোস্ত তোমালোকে কি কৰিব লাগিব যে গুগল এপছটো তোমালোকে অ'পেন কৰিবা তোমালোকৰ তাত যদি নাই তেতিয়া প্লে ষ্ট'ৰৰ পৰা গৈ ডাউনলোড কৰি ল'বা প্ৰথমতে মই এপছটো অন কৰি দিছোঁ চোৱা অন কৰাৰ পাছত তোমালোকৰ এনেকুৱা এটা পেজত আহিব পাৰিবা তাৰপিছত তোমালোকে ওপৰত দেখিছানে ইয়াত তিনিটা লাইন ইয়াত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকে দেখিছানে ইয়াত গুগল এণ্টাৰ ইয়াত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত বগা চাইডটো দেখিছানে ইয়াত ক্লিক কৰিবা ইয়াত অ'কে কৰি দিবা অ'কে কৰাৰ পাছত তোমালোকৰ লোকেশ্যনটো অন হৈ যাব চাবা নেকি তোমালোকে দেখুৱাই দিছোঁ মই এইটো লোকেশ্যন এই লোকেশ্যনটো তোমাৰ অন হৈ যাব মাফ কৰি দিয়কচোন এইটো অন হৈ যাব অন হৈ গ'লে তোমালোকৰ ইয়াত চোৱা মই ইয়াত আছোঁ মেলেকিপাৰা জামে মছজিদ ইয়াত মই আছোঁ চোৱা মছজিদটো এইখিনিত আছে মই এইখিনিত আছোঁ এতিয়া মই চাৰ্চ কৰিম যে কি ধৰা হাজো চাৰ্চ কৰি দিয়া হাজো হাজো চাৰ্চ কৰাৰ লগে লগে ওপৰত আহি গৈছে ইয়াতে হাজোৰ পুলিচ থানা চাবা মই হাজোটোৱে চিলেক্ট কৰিছোঁ হাজো চিলেক্ট কৰাৰ লগে লগে ইয়াত আমাৰ আহি গৈছে চোৱা তোমালোকে প্ৰথম যিটো তলত ইয়াত অপশ্যন আছে হাজোৰ তলতে বাইকৰে গ'লে মানে 16 মিনিট লাগে মই ইয়াত ক্লিক কৰি দিছোঁ ইয়াত ক্লিক কৰাৰ পাছত দেখুৱাই দিছে মোক চোৱা মই ইয়াত আছোঁ মই ইয়াত আছোঁ মেলেকিপাৰা জামে মছজিদ ইয়াত আছোঁ মই যদি এনেকৈ চাওঁ মই এতিয়া ঘূৰি গৈছোঁ চাবা তোমালোকে মই ইয়াত আছোঁ ইয়াৰ পৰা এনেকৈ যায় তোমালোকে ক'ত যাব পৰা যায় এইটো হেৰি নদীটো এইটো এটা নদী হয় এইটো এনেকৈ আছে আৰু ইয়াত কিমান ট্ৰাফিক আছে কিমান কি আছে গোটেইখিনি তোমাক ইয়াত দেখুৱাই দিব মই এনেকৈ যায় ইয়াত হাজোটো পাছি যাব পাৰিম এইটো হৈছে হাজো গতিকে এনেকৈ তোমালোকে মেপখন চাব পাৰিব ইয়াত তোমালোকক কিমান টাইম লাগে সেইটো দেখুৱাই আছে যে বাইকৰে ইয়াত 7 কিলোমিটাৰ আছে হাজোলৈকে মোৰ ইয়াৰ পৰা তাৰপিছত বাইকৰে গ'লে 16 মিনিট আৰু গাড়ীৰে গ'লে 16 মিনিট লাগিব আৰু তোমালোকে যদি খোজকাঢ়ি যাব খোজে তেতিয়াহ'লে কিমান লাগিব তোমাৰ 1 আৱাৰ 24 দেখিছানে তোমালোকে ইমানখিনি তোমাক টাইম লাগিব 26 মিনিট 1 ঘণ্টা 26 মিনিট লাগিব খোজকাঢ়ি গ'লে তোমালোকে এনেকৈ যাব পাৰিবা অ'কে দোস্ত তোমালোকে ইয়াত লাইভ চাব পাৰিব যে কেনেকৈ লাইভ চাব তোমালোকক মই দেখুৱাই দিছোঁ যে ইয়াত এইটোত ক্লিক কৰিব ক্লিক কৰি তোমালোকে ইয়াত এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পাছত তোমালোকে চাবা ইয়াত তোমালোকে দেখুৱাই দিছে ইয়াত চোৱাই মই ইয়াত আছোঁ যদি ছেটেলাইটৰ সহায়ত দেখুৱাই দিয়ে তোমালোকৰ মই ক'ত আছোঁ তোমালোকক দেখুৱাই দিছোঁ ইয়াত জুম কৰিছোঁ মই ইয়াত বহি আছোঁ চোৱা এইটো মেইন ৰোডৰ ছাইডত মানে মই ঘৰৰ ভিতৰত বহি আছোঁ এতিয়া বৰ্তমান চোৱা তোমালোকে তোমালোকে এনেকৈ চাব পাৰিবা এইটো লোকেশ্যনত মই আছোঁ আৰু তোমালোকক জুম কৰি দেখুৱাই দিছোঁ দেখা নাপায় বেছি আৰু এইটো ছেটেলাইটৰ সহায়ত দেখুৱাই দিয়ে চোৱা তোমালোকে এনেকৈ তোমালোকে লাইভ চাব পাৰিব তোমালোকে এনেকৈ গৈ তোমালোকে এইটো মেইন ৰোড চোৱা
ইয়াত গৈ তোমালোকে এনেকৈ লাইভ চাই থাকিব পাৰিবা চোৱা হাজো এনেকৈ আহি তোমালোকে পাই গ'লোঁ আমি ক'ত তোমালোকে ইয়াৰে সহায়ত লাইভ চাই থাকিব পাৰিবা ঠিক আছে দোস্ত তোমালোকে এনেকৈ চাই যাব পাৰিবা গতিকে তাৰপিছত তোমালোকে আৰু মই বস্তু দেখুৱাইছোঁ তোমালোকক আৰু এটা মই চাৰ্চ কৰি দেখুৱাইছোঁ মই ইয়াক বেক কৰি দিছোঁ হয় বেক কৰাৰ পাছত মই আৰু এটা চাৰ্চ কৰিম ইয়াত যে নলবাৰী চোৱা মই ইয়াত নলবাৰী চাৰ্চ কৰিছোঁ চাৰ্চ কৰাৰ পাছত তোমালোকে ইয়াত লাইভ চাব পাৰিবা তোমালোকক মই প্ৰথমতে দেখুৱাই দিছোঁ মই আমাৰ ইয়াৰ পৰা কিমান দূৰ হ'ব নলবাৰী 40 মিনিট 40 মিনিট লাগিব আমাৰ ইয়াৰ পৰা 20 কিলোমিটাৰ দূৰত আছে মই ইয়াত আছোঁ তোমালোকক মই লাইভ দেখুৱাই দিছোঁ চোৱা এনেকৈ যায় এইটো লাইভ হয় তোমালোকক মই লাইভ দেখুৱাই দিছোঁ এনেকৈ গৈ তোমালোকে ইয়াত নলবাৰী পাই যাবা চোৱা তোমালোকে এনেকৈ লাইভ চাব পাৰিবা ঠিক আছে দোস্ত তোমালোকে বেক আহিছোঁ তোমালোকৰ ইয়াত খোজকাঢ়ি গ'লে কিমান টাইম লাগিব মই দেখুৱাই দিছোঁ তোমালোকক দোস্ত মই তোমালোক ইয়াত খোজকাঢ়ি গ'লে কিমান টাইম লাগিব মই তোমালোক দেখুৱাই দিছোঁ ইয়াত যে খোজকাঢ়ি গ'লে তোমালোকক 3 ঘণ্টা 59 মিনিট লাগিব চোৱা তোমালোকৰ এইটো খোজকাঢ়ি গ'লে টাইম ইমান লাগিব তোমাৰ আৰু 4 চকীয়া গাড়ীৰে গ'লে 46 মিনিট লাগিব আৰু বাইকেৰে যদি যোৱা তোমালোকৰ 41 মিনিট লাগিব তোমালোকে এনেকৈ টাইম চাই যাই থাকিব পাৰিব গতিকে দোস্ত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ আগৰ ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ